হেল্ল' এভৰিৱান। আজি মই আপোনালোকক মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই খোৱা বা পিন্ধা বা ঘঁহা এনেকুৱা ধৰণৰ ভিডিঅ' নিদিওঁ। আজি মই এটা অতি দুখৰ কাহিনী ভিডিঅ' দিম। এগৰাকী জীয়া বাস্তৱ ছবি এখন, মানে মোৰ সম্পৰ্কীয় এগৰাকী বিধৱা মহিলাৰ কাহিনী এটা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। কাহিনীটো হৈছে এনেধৰণৰ। ছোৱালীজনীৰ নাম ৰুণুমা। তাইৰ দেউতাক নাই, মই ঢুকালে। দেউতাক ঢুকোৱাৰ পিছত মাক আছে তাই। মাকে তাক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলে। আৰু তাই কি হ'ল, ওচৰৰ এজন ল'ৰাৰ লগত প্ৰেম সম্পৰ্ক গঢ়ি উঠিলে। দুয়ো পঢ়া শুনা কৰোঁতে লগ পাইছিলে। ল'ৰাজনৰ চৰিত্ৰও ভাল আছিলে, বেয়া নাছিলে। আৰু দুয়োটাই মানে কি হ'ল, প্ৰেমত পৰি বিবাহ পাশত আবদ্ধ হ'ল। বিবাহ পাশ মানে সামাজিক যিটো প্ৰথাৰে বিয়া হোৱা নাছিলে, দুয়ো ভাল পাই তেনেকৈ বিয়া হৈছিলে। আৰু ল'ৰাটোৰ ঘৰতো কোনো নাছিলে, মাক দেউতাক বা ভাই ককাই কোনো নাছিলে, কেৱল সিহে আছিলে। সি ভাড়া ঘৰত থাকি পঢ়া শুনা কৰি পেলাই এনেকৈ সি গাড়ী চলাই জীৱিকা উপাৰ্জন কৰি পঢ়া শুনা কৰি সি মানে তাৰ ভাড়া ঘৰত থাকি তাৰ দৈনন্দিন জীৱনৰ কাম কাজ কৰি আছিলে। তাত ৰুণুমাৰ লগত তাৰ বিয়া হ'ল। বহুত মধুৰ এটা সম্পৰ্ক, প্ৰায় 7-8 বছৰ প্ৰেম কৰাৰ পিছত দুয়োৰে বিবাহ হৈছিল। আৰু বিবাহ হৈ দুয়ো বহুত সুখী আছিল। আৰু সিহঁতৰ মাজলৈ লাহে লাহে প্ৰায় 2 বছৰৰ মূৰত এটা কণমানি আহিছিল। সেই কণমানিটো 2-3 বছৰ হোৱালৈকে ইহঁতৰ সংসাৰখন ঠিকেই আছিলে। মোটামুটি বিয়া পাতি 5 বছৰমান সংসাৰখন বহুত ধুনীয়াকৈ চলি আছিলে। কাৰণ ইজনে সিজনক বুজি বিয়া হৈছিলে, সেইকাৰণে সংসাৰখন সুখৰ আছিল। কিন্তু লাহে লাহে এই ৰুণুমাৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিলে। অন্ধকাৰ অইন একো নাছিলে, ৰুণুমাৰ স্বামী মদ খোৱা আৰম্ভ কৰিছিলে। মদ খোৱা আৰম্ভ কৰাত ৰুণুমাই বহুত বাধা দিছিলে। আৰু তাই মাজে সময়ে খঙতে মাকৰ ঘৰত থাকিছিলগৈ। কিন্তু হাজাৰ বাধা দিয়া স্বত্বেও গিৰিয়েকে মদ খাবলৈ এৰা নাছিল। আৰু কণমানিটো দেউতাকক ঘৰত নাপালে। ৰাতি দুপৰলৈকে ক'ৰবাত মদ খাই বহি থাকে। কণমানিটোৱেও বিচাৰে, ঘৰত নাপায়, আপত্তি কৰে। তাই কি কৰে, সেই জেগাৰ পৰা তাই নিজৰ স্বামীক বিচাৰি আনেগৈ। লগৰবোৰে তাইক নানা তিৰস্কাৰ কৰে, গালি গালাজ কৰে। তাই সকলো ত্যাগ কৰি মানুহজনক উদ্ধাৰ কৰি লৈ আনে। এনেকৈ খাওঁতে খাওঁতে তেওঁলোকৰ এনেকুৱা পৰ্যায় পাইছিলগৈ যে মানুহজনে মদৰ অবিহনে অন্য কথা চিন্তাই কৰিব নোৱাৰা হৈছিলে। ৰুণুমাৰ মাকে যিহেতু এটা সৰু চাকৰি কৰিছিলে, 4th গ্ৰেড চাকৰি, সৰু চাকৰি এটা কৰিছিলে, সেই চাকৰিটোৱে মাকে অকলে চলি আছিলে। আৰু পিছত কি হ'ল, জীয়েককো চাব লগা হ'ল। কাৰণ গিৰিয়েকে যেতিয়া মদ খোৱা আৰম্ভ কৰি দিলে, সেই ঘৰ সংসাৰ চলাবলৈ অপৰাগ হ'ল। যিকেইটা পইচা পাইছিল সেইকেইটা মদ খাওঁতে গুচি যায়। সেইকাৰণে ৰুণুমাৰ মাকেই ৰুণুমাহঁতৰ পৰিয়ালটো চাব লাগিছিলে। ৰুণুমাই তাইৰ জীৱনলৈ যে এনেকুৱা এটা দুখৰ দিন আহিব, এজন মানুহক জানি বুজি বিয়া হৈছিলে, মানুহজনে যে তাইক এনেকুৱা কৰিব, ল'ৰা এটা হোৱাৰ পিছত তাই কি কৰিম কি নকৰিম, তাই কিংকৰ্তব্য বিমূৰ হ'ল। আৰু যেতিয়া ৰুণুমাই কাৰ ওচৰত কি কথা ক'ব, মাকে তাইক বিয়া হ'বলৈ বাধা দিছিলে। মাকে কৈছিলে যে অকলশৰীয়া ল'ৰা, ঘৰত কোনো নাই, আৰু তাই চাকৰি বাকৰি নাই, বিয়া হ'ব নালাগে। কিন্তু তাই কথাটো নুশুনিলে যে আমি ইটোৱে সিটোক ভাল পাওঁ, আমি বিয়া হ'মেই।
লাহে লাহে ৰুণুমা এনেকুৱা পৰ্যায় পাইছিলগৈ যে গিৰিয়েকক মাজে সময়ে হস্পিটেলত ভৰ্তি কৰিব লগা হৈছিলে। যিয়ে 2 এটকা ক'ৰবাৰ পৰা গোটাই আছিলে সকলোবিলাক এই স্বামীৰ লগতে খৰচ হৈছিলে। ৰুণুমা একেবাৰে অধৈৰ্য হৈ পৰিছিলে, কি কৰিব, শুকাই ক্ষীণাই অৱস্থা নাইকিয়া হৈ পৰিছিলে। আনকি ৰুণুমাৰ স্বামীও এনেকুৱা অৱস্থা হৈছিলেগৈ, কেৱল ক্ষীণাই ক্ষীণাই মদ খাওঁতে খাওঁতে অকল শৰীৰটোহে আছিলেগৈ, মানে শৰীৰৰ মাংস পেশীবিলাক শুকাই গৈছিলে, ক্ষীণাই গৈছিলে। ডক্তৰে 1000বাৰ মনা কৰে, মদ খাবলৈ বাধা দিয়ে। সি খুব বেছি 100টামান থাকে নোখোৱাকৈ, তাৰপিছত আকৌ পুনৰ মদ খোৱা আৰম্ভ কৰে। এনেকৈ সিহঁতৰ সংসাৰখন সময়ৰ গতিত দিন মাহ বছৰ বাগৰি গৈ আছিল। প্ৰায় 5-6 বছৰ ধৰি ৰুণুমাৰ গিৰিয়েকে এনেদৰে মদ খাবলৈ আৰম্ভ কৰিছিলে। 2-3 বাৰ চিভিলত ভৰ্তি কৰি ভাল হৈছিলে, কিন্তু শেষত এনেকুৱা হৈছিলেগৈ যে ডক্তৰৰ দৰৱেও তাৰ গাত কাম কৰা নাছিলে। আৰু ডক্তৰে কৈছিলে যে এইবাৰ পৰা যদি মদ খায় আমাৰ ওচৰত নানিবা। কিন্তু ৰুণুমাৰ কোনো উপায় নাছিলে, তাই নাৰ্ছিং হোমত ভৰ্তি কৰিবলৈও পইচা নাছিলে। সেইকাৰণে মাকে যি 2 টকা পইচা দিয়ে, সেই 2 টকা পইচাই তাই গিৰিয়েকৰ চোৱা চিতা কৰি আছিলে। কিন্তু দিনত টেবলেট খাই ৰাতি আকৌ মদৰ আড্ডাত বহি দিলে বাৰু মানুহজনৰ শাৰীৰিকটো ভালে থাকিবনে? এনেকৈ 4-5 বছৰ গ'ল। সৱশেষত ৰুণুমাৰ স্বামী শয্যাগত হ'ল। লাহে লাহে ৰুণুমাই কি কৰিলে, মাকৰ টকা দি ল'ৰাটোক এখন বেচৰকাৰী স্কুলত নাম লগাই দিলে। কাৰণ স্বামী যিয়ে নহওক লাগিলে, তাইতো ল'ৰাটোক জন্ম দিলে যেতিয়া ল'ৰাটোক পঢ়া শুনাই ডাঙৰ কৰিব লাগিব। তাই সেইকাৰণে ল'ৰাটোক এখন স্কুলত নাম লগাই দিলে। তেতিয়া ল'ৰাটোৰ বয়স 5-6 বছৰ হৈছিল। কি মানে সিহঁতৰ গৃহকন্দলৰ বাবেই, মানে গৃহকন্দল অইন একো নাছিলে, আছিল মাত্ৰ কেৱল মদৰ কাৰণে সিহঁতৰ প্ৰায় সদায় কাজিয়া হৈছিলে। তাই বাধা দিয়া খাবলৈ, সি কথা নুশুনি মদ খাইগৈ। এনেকৈ ল'ৰাটোৰ জীৱনতো সিহঁতৰ প্ৰভাৱ পৰিছিলে। পঢ়া শুনাৰ প্ৰতি ল'ৰাটোৰ মন নাছিলে, তথাপিতো ল'ৰাটোক স্কুলত নাম লগাই দিছিলে। মাকে স্কুললৈ অনা নিয়া কৰিছিলে। এনেদৰে সময়ৰ বুকুত দিন মাহ বাগৰি যাবলৈ ধৰিলে। ৰুণুমাৰ গিৰিয়েক প্ৰায় অসুস্থ হৈ পৰিলে আৰু সি মদ নোখোৱাকৈ অকণ থাকিবই নোৱাৰে। বিচনাত পৰি থাকিও সি মদ আনি দিলে, খালেহে মানে কথা বতৰা পাতিব পাৰে। গোটেই বডিতে তাৰ এলকহল হৈ গ'ল, এলকহল। তেতিয়া তাৰপিছত লাহে লাহে সি মৃত্যুৰ মুখলৈ আগবাঢ়িলে। ৰুণুমাই বহুত 1000বাৰ বুজাই তাক এনেকুৱা মদ এৰুৱা দৰৱো খুৱাইছিলে, কিন্তু নোৱাৰিলে। ৰুণুমা স্বামী ঢুকালে, কিন্তু নাম নাজানে ৰুণুমাকেই দোষ দিয়ে। তাই যেনিয়ে যায় তেনিয়ে তাই নিজে মানে কথা শুনিবলৈ পায় যে তাইৰ কাৰণেহে স্বামীৰ এনেকুৱা গতি হ'ল। গতিকে চাওকচোন, আমাৰ সমাজত বিধৱাসকলক কেনেকুৱা চকুৰে চোৱা হয়। কিয় মহিলাজনীৰ গাত দোষ নাছিলে, তাই 1000 চেষ্টা কৰিও গিৰিয়েকক মদ খাবলৈ ৰখাব নোৱাৰে। তেনে পৰিস্থিতিত তাইৰ গাত কিবা দোষ আছিলে? আমাৰ সমাজত কি আছে, যি এটা ঘটনা ঘটে, মতা মাইকীৰ মাজত কাজিয়া বা মতা মাইকীজনী বিধৱা হোৱা বা কোনোবা মহিলা স্বামী থাকোঁতেও স্বামীৰ লগত সুখে শান্তিয়ে থাকিব নোৱাৰে, ঘৰখনৰ কোনেও বুজি নাপায়, ধৰক শাহুৰ পৰা আৰম্ভ কৰি, তেতিয়াও তেওঁ দ্বিতীয় বিবাহ হ'লেও সেই মহিলাজনীৰ গাতেই দোষ পৰে, লাগিলে স্বামীজন যিমানেই অত্যাচাৰী নহওক। এতিয়া ৰুণুমাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিলে। আমাৰ সমাজত বিধৱাসকলক বৰ বেয়া চকুৰে চায়। তাৰপৰা কি হ'ল, এনেকৈ থাকোঁতে থাকোঁতে ৰুণুমাৰ মাকৰ ৰিটায়াৰ হ'ব হ'ল। তেতিয়া ৰুণুমাৰ মাকে ৰুণুমাটো গিৰিয়েক ঢুকালে, সকামৰ নিয়ম নীতিও কৰিলে যেনেকৈ হ'লেও, কৰি পেলাই এতিয়া তাইতো ল'ৰাটোক পঢ়াব লাগিব। মাকো চাকৰি অৱসৰ হ'ল। মাকে ক'লে যে মই
যেনে তেনে লগি তোকে এই কামটোত ভৰাই দিওঁ। ৰুণুমাই কৈছিলে, মা, আজিকালি চাকৰি পোৱাটো ইমান সহজ নহয়, গতিকে পাৰা যদি তুমি চেষ্টা কৰা। মই কিন্তু এইবোৰ কৰিব নোৱাৰোঁ, কাৰণ মোৰ ল'ৰাটোক পঢ়াব লাগে। মই লাগিলে কাৰোবাৰ ঘৰত 2টা টিউশ্যন কৰিয়ে ল'ৰাটোক পঢ়াম। কিন্তু মাকে সেই টিপাটো এৰি দিয়া নাছিলে। মাকে ভাবিছিলে মই যদি মৰি যাওঁ তাই এনেও অকলশৰীয়া হ'ব, তাইক কোনে চাব। সেইকাৰণে তেওঁ মাকে বহুতো লাগি ভাগি ডাঙৰ ডাঙৰ মানুহ, মানে বিশেষকৈ মন্ত্ৰী MLA বা গাঁৱৰ মুখিয়ালজনৰ হাতে ভৰিয়ে ধৰি ৰুণুমাক সেই কামটোত ভৰাই দিলে। তেতিয়া ৰুণুমাৰ জীৱনত কিছু সকাহ পালে। তাই সদায় মাকৰ লগতেই থাকিছিল। বিয়াৰ প্ৰায় 3-4 বছৰ দিন ধৰি চাকৰি কৰি অফিচৰ পৰা আহি ল'ৰা আনে, মাকেও ল'ৰাটো আনেগৈ স্কুলৰ পৰা। এনেকৈ ল'ৰা পঢ়াই মেলি সুখেৰে দিন পাৰ কৰিছিল। কিন্তু মানুহে তাই যেতিয়া ধৰক গিৰিয়েকে মদ খাই থাকোঁতে তাই খোৱাৰ কোনো সময় ঠিক নাছিলে। কেতিয়াবা প্ৰায় নোখোৱাকেই তাই শুই আছিলে। মনৰ দুখত বহুত কিবা কিবি কৰিছিলে, চেহেৰাটো বেয়া হৈ গৈছিলে। আৰু গিৰিয়েক ঢুকোৱাৰ পাছত প্ৰায় এবছৰমানৰ পিছত তাইৰ চেহেৰাটো অলপ আগতকৈ ধুনীয়া হ'ল। তেতিয়া বহুত কথা যে গিৰিয়েকৰ মূৰটো খাই এতিয়া ধুনীয়া হৈছে, ষ্টাইল কৰিবলৈ লৈছে, মানে আকৌ মতা বিচাৰিছে, এনেকুৱা ধৰণৰ বিধৱাসকলক ইমান বেয়া দৃষ্টিয়ে চায়। তেনেকুৱা ধৰণৰ কথাবিলাক শুনি ৰুণুমাৰ মাকৰ আগত সকলো কথা কৈছিল। আৰু লাহে লাহে ৰুণুমাৰ মাকে চিন্তা কৰিছিল, এনেকৈ থাকিলে নহ'ব, গতিকে মই তাইৰ দ্বিতীয় বিবাহৰ কথা চিন্তা কৰোঁ। দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা কথাটো এদিন ৰুণুমাই আগত মাকে উলিয়ালে যে তই আকৌ বিয়া হ'ব লাগিব। তাই কৈছিলে, এইটো এটা অসম্ভৱ কথা মা। মোৰ জীৱনত যেতিয়া মই নিজৰ পচন্দমতে বিয়া হৈ এবাৰ মোৰ যদি জীৱনত সুখ নহ'লে, তেতিয়াহ'লে মই দ্বিতীয় বিবাহ কিয় হ'ম মা? হ'ব লাগিব, কাৰণ তই ভৱিষ্যত মই নাথাকিলে তোৰ লগত কোন থাকিব? তাই কৈছিলে, মোৰ ল'ৰাটোকে মোৰ জীৱনৰ সাৰথি কৰি পঢ়াই শুনাই ভাল কৰি ল'ম। তাইৰ মাকে কৈছিলে যে তই এতিয়া গাভৰু হৈ আছ, তোৰ বয়স বেছি হোৱা নাই, ল'ৰাটোতো ডাঙৰ হ'বলৈ বহুত দিন আছে। সেইকাৰণে কি কৰিছিলে, মাকে তাইক বঢ়াই বুজাই দ্বিতীয় বিবাহৰ কাৰণে মান্তি কৰাইছিলে। আৰু ওচৰৰে এজন অকণমান হোজা প্ৰকৃতিৰ ল'ৰাই ৰুণুমাক বিয়া কৰাবলৈ মান্তি হৈছিলে, একমাত্ৰ তাইৰ চাকৰিটো দেখি। কাৰণ তাৰ কোনো উপাৰ্জন নাছিলে। সি ভাবিছিলে, মই যদি তাইক বিয়া কৰাওঁ মই ভালকৈ চলিব পাৰিম। সিহঁতৰ মাটি সম্পত্তি বা ঘৰ দুৱাৰো আছিল, কিন্তু উপাৰ্জনৰ পথে ল'ৰাটোৰ একো নাছিল। তো ৰুণুমাৰ লগত তাৰ বিয়া হৈ গ'ল, মানে সমাজ গোটোৱাই বিয়া পাতিছিল, বিয়া হৈ গ'ল। তাৰপৰা এতিয়া ৰুণুমা এটা সুখৰ সংসাৰ, এখন সুখৰ সংসাৰত ৰুণুমাই এতিয়া ভালদৰে খাই বৈ আছে। ল'ৰাটো ৰুণুমাতকৈ বয়সত সৰু আছিল, 2-3 বছৰ, কিন্তু ৰুণুমাক ল'ৰাটোৱে বুজি পাইছিল। কাৰণ ৰুণুমাই ঘটি নানিলে ধৰক তাই ল'ৰাটোৱে খাবলৈ একো নাছিলে বা তাৰ জীৱিকা নিৰ্বাহৰ কোনো পথ নাছিলে। আৰু নিজৰ ৰুণুমাৰ ল'ৰাটোকে সি নিজৰ ল'ৰা বুলি ভাবি স্কুলত পঢ়াইছিলে আৰু স্কুলৰ পৰা অনা নিয়া কৰিছিলে, একদম মৰম কৰিছিলে নিজৰ দেউতাকৰ নিচিনাকৈ। আৰু ৰুণুমাকো কৈছিলে যে আমি আৰু সন্তানৰ কথা নাভাবোঁ। ৰুণুমাই মনত বহুত দুখ আনন্দ পাইছিলে। আৰু তাই এনেকুৱা এটা সুখৰ জীৱন বাস কৰিছিলে, মানে সেই দ্বিতীয়জনৰ লগত তাইক কোনো কণামাকৰিটাও গাৰ ওপৰেদি পাৰ হৈ নাছিলে। মানে তাইক কোনেও একো ক'ব নোৱাৰিছিলে আৰু স্বামীয়েও তাইক খুব মৰম কৰিছিলে। কিন্তু সমাজৰ চকুত তাই বেয়া আছিলে, কাৰণ বিধৱাসকল পুনৰ বিবাহ হোৱাটো সমাজে নিবিচাৰে। মই আপোনালোকৰ আগত এইটো কাৰণেই কাহিনীটো শ্বেয়াৰ কৰিলোঁ, চাওকচোন, নিজৰ পচন্দমতে বিয়া হৈও সুখত ভাতকেইটা খাবলৈ নাপালে, শান্তিত থাকিবলৈ নাপালে। কিন্তু পিছত মাকে চাই দিয়া ল'ৰাটোলৈ গৈ তাই শান্তি হ'ল, সুখ হ'ল। আৰু তাই সমাজৰ চকুত কিন্তু তাই সুখ নাপালে। সমাজে তাইক সদায় হাঁহে যে বিধৱাই আকৌ লোকৰ ডেকা ল'ৰাৰ লগত বিয়া হৈছে, এনেকুৱাবিলাক নানান কথা কয়।
যে আমাৰ সমাজখন কিয় এনেকুৱা বাৰু, যে এজন পুৰুষৰ যদি ঘৈণীয়েক ঢুকাই যায় তেওঁক দ্বিতীয় বিবাহ পাতি দিবলৈ সকলোৱে বৰ চেষ্টা কৰে। নিজৰ পৰিয়ালেতো কৰেও, ওচৰ চুবুৰীয়াও কৰে যে আন বা ল'ৰা ছোৱালীকেইটা চাবলৈকে মানুহ লাগিব বা তোক ভাতকেইটা দিবলৈকে মানুহ লাগিব, গতিকে তই দ্বিতীয় বিবাহ কৰা। কিন্তু এগৰাকী নাৰী স্বামী ঢুকোৱাৰ পিছত কেনেকৈ গোটেই জীৱনটো কৰি থাকিলে অকলে কটাব, কেনেকৈ তাই ধৰক টকা পইচা যেনিবা ঘটা পথ এটা আছেই, কিন্তু সকলোখিনি সমস্যা তাই নিজেতো মহিলাগৰাকীয়ে সমাধান কৰিব নোৱাৰে। গতিকে মহিলাসকলক কিয় ইমান অৱহেলা কৰে, কিয় ইমান মহিলাসকলক বেয়া চকুৰে চায়? আমাৰ সমাজখন বাৰু কেলেই এনেকুৱা? সমাজখনৰ এই দৃষ্টিটোত মই কিন্তু একো সমৰ্থন নকৰোঁ দেই। কাৰণ এজন পুৰুষৰ যদি ঘৈণীয়েক ঢুকাই গ'লে দ্বিতীয় বিবাহ কৰিব পাৰে, তেতিয়াহ'লে এগৰাকী মহিলাৰনো স্বামী ঢুকাই গ'লে তেওঁ যদি বয়স থাকে তেতিয়া তেওঁ কিয় বিয়া হ'ব নোৱাৰে? তাৰ কোনো কিয় তেনেকুৱা মানুহে কৰে? মানুহে কিয় উপলুঙা কৰে, হাঁহে ঠাট্টা কৰে, কিবা কিবি কৈ হাঁহে বা কিবা কিবি বহুত বেয়া কথা কয়। গতিকে আপোনালোকে এই কথাষাৰ শ্বেয়াৰ কৰিব। কথাষাৰ শ্বেয়াৰ কৰিলে আমাৰ সমাজত থকা বিধৱাসকলৰ কাৰণে ভাল হ'ব। বিধৱাসকলক সকলোৱে বেয়া চকুৰে চায়। বিধৱাসকল স্বামী ঢুকোৱাৰ লগে লগে বিধৱাসকলৰ কি হয়, কোনো জীয়াই থাকি কোনো সহায় কৰিবলৈ কোনোবা আগবাঢ়ি আহিলেও তেওঁৰ লগতে যোৰা দিব বা তেওঁক কিবা এটা কাৰণে ক'বলৈ পিন্ধি উৰি ওলাই গ'লেও তেওঁক বেয়া চকুৰে চায়। গতিকে বিধৱাসকলৰ যাতে পুনৰ এনেকৈ বিয়া হ'লে যাতে মানুহে নাহাঁহে। উপায় থাকিলে বিয়া নহ'লেও আপত্তি নাই। ঘৰত যদি কোনোবা মানুহ থাকে, ধৰক ল'ৰা ছোৱালী যদি ডাঙৰ হৈ থাকে তেতিয়া বিয়া নহ'লেও হ'ব। কিন্তু ল'ৰা ছোৱালী যদি সৰু হৈ থাকে, তেওঁ চলিবলৈ কোনো পথ নাথাকে, তেওঁ বাৰু এজন পুৰুষৰ বা এজন মানুহৰ সংগ ল'লে কি এইটো অত্যাচাৰী বা নাৰীবৰ জাতিটোক কিয় ঘিণ কৰে, একো বুজি নাপাওঁ। আজিলৈ ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব কিন্তু দেই, আৰু লগতে লাইক শ্বেয়াৰ কৰি দিব।